বন্ধু বান্ধৱীসকল নমস্কাৰ। এইটো জেড স্বাস্থ্য বিধান নামৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমাৰ পৃথিৱীৰ উপৰিভাগ প্ৰায় 70% পানীৰে আবৃত। ঠিক তেনেকৈ আমাৰ মানৱ দেহ প্ৰায় 70% পানীৰে গঠিত, যাক আমি বডি ফ্লুইড বুলি কওঁ। H.S. মিচেল জাৰ্নেল অফ বায়'লজিকেল কেমেষ্ট্ৰিৰ মতে আমাৰ মগজু আৰু হাৰ্টত 73%, হাওঁফাওঁত 83%, আমাৰ দেহৰ ছালত 64%, মাংসপেশীত আৰু কিডনীত 79% পানী পোৱা যায়। আনকি আমাৰ দেহৰ বোনসমূহতো 31% পানীৰ অৱস্থিতি আছে। আমাৰ প্ৰাচীন আয়ুৰ্বেদৰ মতেও আমাৰ দেহ 5টা এলিমেণ্টৰ দ্বাৰা গঠিত। এইকেইটা হৈছে পৃথিৱী, পানী, জুই, বায়ু আৰু আকাশ। আমাৰ দেহৰ সকলো কাম সুচাৰুৰূপে চলাই নিবৰ বাবে আমাৰ দেহত থকা এই 70% পানীৰ উপৰিও আমি দৈনিক ন্যূনতম 3 লিটাৰৰ ওপৰত পানী খোৱাটো অতি প্ৰয়োজন। অৱশ্যে কিছুমান ৰোগত ভুগি থকা লোকে যেনে ক্ৰনিক কিডনী ডিজিজ ইত্যাদি ডক্টৰৰ পৰামৰ্শ মতেহে পানী খোৱাটো প্ৰয়োজন, কাৰণ এনেধৰণৰ ৰোগত পানীৰ পৰিমাণ ডক্টৰে নিৰ্ধাৰণ কৰি দিয়ে। আমাৰ দেহত তেজ, ভিটামিন অথবা মিনাৰেলছৰ পৰিমাণ কমি গ'লেও মানুহ ট্ৰিটমেণ্টৰ পাছত বছৰৰ পাছত বছৰ বাচি থাকিব পাৰে। কিন্তু আপোনাৰ দেহত যদি পানীৰ পৰিমাণ প্ৰয়োজনতকৈ বেছি কমি যায় তেন্তে আপোনাৰ ডিহাইড্ৰেশ্যন হ'ব পাৰে। হয়, ডিহাইড্ৰেশ্যন এক ভয়ংকৰ অৱস্থা, যাৰ ফলত আপোনাৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে। ধৰি লওক আপুনি ৰাতিপুৱাৰ পৰা গধূলিলৈকে কাম কৰি আছে আৰু আপুনি পানী খাবলৈ পাহৰি গৈছে অথবা পানী খাবলৈ সময় পোৱা নাই, আৰু এই ধৰণৰ পৰিঘটনা আপোনাৰ লগত সদায় হয়। আপুনি মাত্ৰ খোৱাৰ সময়তে এগিলাচ বা 2 গিলাচ পানী খাইছে, তেন্তে আপুনি জানি লওক আপুনি এক শ্ল' পয়জন খাই থকাৰ বাদে একো কৰা নাই। এই পৃথিৱীৰ প্ৰায় 50% মানুহে পানী খোৱাৰ ওপৰত গুৰুত্ব নিদিয়ে। যিসকলে বহুদিনৰ পৰা পানী খোৱাৰ ওপৰত গুৰুত্ব নিদিয়ে অথবা পানী কম খায়, তেওঁলোকৰ কনষ্টিপেশ্যন, কিডনী ষ্টোন, কিডনী ফেইলৰ, গাঁঠিৰ বিষ ইত্যাদিকে ধৰি বহু ধৰণৰ শাৰীৰিক অসুবিধা হ'ব পাৰে। কম পানী খোৱাৰ ফলত আপোনাৰ কি অসুবিধাৰ সন্মুখীন হ'ব পাৰে আৰু পানী কি ধৰণে খাব লাগে, অৰ্থাৎ পানী খোৱাৰ উচিত নিয়ম কি, তাক জানিবৰ বাবে এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। অলপতে ভাগৰ অনুভৱ কৰা, মাংসপেশী আৰু গাঁঠিৰ বিষ, মূৰৰ বিষ, হঠাৎ মূৰ ঘূৰাই থকা ইত্যাদি শাৰীৰিক প্ৰব্লেম পানী কম খোৱাৰ কাৰণে হ'ব পাৰে। গৰমৰ দিনত প্ৰস্ৰাৱ কৰোঁতে জ্বলা-পোৰা কৰা, প্ৰস্ৰাৱৰ ৰং হালধীয়া হোৱা ইত্যাদি ডিহাইড্ৰেশ্যনৰ আৰম্ভণি হ'ব পাৰে। মুখৰ পৰা দুৰ্গন্ধ ওলোৱা, ড্ৰাই স্কিন আৰু বয়সতকৈ আগতে মুখত বা ছালত বলিৰেখা বা ৰিংকল পৰাটো কম পানী খোৱাৰ কাৰণে হ'ব পাৰে। গৰমৰ দিনত আমি ঘামি থাকোঁ, সেইকাৰণে যদি আমি কম পানী খাওঁ তেন্তে মাইল্ড ডিহাইড্ৰেশ্যনৰ চিকাৰ হ'ব পাৰোঁ আৰু আমাৰ দেহৰ ইলেক্ট্ৰলাইট যেনে ছ'ডিয়াম, কেলছিয়াম, পটাছিয়াম ইত্যাদিৰ ইমবেলেঞ্চ হ'ব পাৰে। এই ইলেক্ট্ৰলাইট ইমবেলেঞ্চৰ ফলত ইৰেগুলাৰ হাৰ্টবিট, কনফিউজন, হাই ব্লাড প্ৰেছাৰ, ল' ব্লাড প্ৰেছাৰ, নাৰ্ভৰ সমস্যা ইত্যাদি অসুবিধাৰ সৃষ্টি হ'ব পাৰে আৰু কেতিয়াবা হঠাতে মূৰ্ছাও যাব পাৰে। কম পানী খোৱাৰ অভ্যাসে আমাৰ যৌন জীৱনত বহুত প্ৰভাৱ পেলায়। পৰ্যাপ্ত পানীয়ে অৰ্থাৎ পৰ্যাপ্ত পানী খোৱাৰ অভ্যাসে মহিলাসকলৰ ভেজাইনেল লুব্ৰিকেশ্যনত সহায় কৰে। ফলত যৌন মিলনৰ সময়ত বিষ অনুভৱ নোহোৱাৰ উপৰিও যৌন মিলনৰ সময় দীঘলীয়া হয়। পৰ্যাপ্ত পানীয়ে ছেক্স হৰম'নসমূহৰ ছিক্ৰেশ্যন নিয়মীয়া কৰে। যিসকল পুৰুষে কম পানী খায় তেওঁলোকৰ দেহ হাইড্ৰেট নহয়, অৰ্থাৎ ডিহাইড্ৰেশ্যন হয়। ফলত দেহৰ কোষসমূহে এনাৰ্জি জেনেৰেট কৰিব নোৱাৰে আৰু ছেক্স হৰম'ন দেহত ইমবেলেঞ্চ হৈ পৰে। ফলত পুৰুষসকলৰ ইৰেক্টাইল ডিছফাংচনকে আদি কৰি বহু ধৰণৰ যৌন সমস্যাই দেখা দিয়ে। প্ৰাচীন আয়ুৰ্বেদত পানী খোৱাৰ কিছুমান নিয়মৰ বিষয়ে লিখি থৈ গৈছে, অৰ্থাৎ পানী কেতিয়া কেতিয়া খাব লাগে আৰু কোন সময়ত খাব নালাগে তাৰ বিষয়ে আমাৰ আয়ুৰ্বেদত লিখা আছে। এই সকলো জানিবৰ বাবে আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধু বান্ধৱীসকল, মই এই ভিডিঅ'টোৰ আৰম্ভণিতে কৈছোঁ যে প্ৰাচীন আয়ুৰ্বেদৰ মতে আমাৰ দেহটো 5 এলিমেণ্টৰ দ্বাৰা গঠিত, অৰ্থাৎ আমাৰ দেহটো প্ৰকৃতিৰেই এক অংশ আৰু সেইকাৰণে আমাৰ দেহটো এক বায়'লজিকেল ক্লকৰ নিৰ্দেশমতে চলে। ব্ৰেকফাষ্ট, লাঞ্চ আৰু ডিনাৰৰ সময় হ'লে আমাৰ ভোক লাগে। যেতিয়াই আমাৰ ভোক লাগে তেতিয়াই আমাৰ শৰীৰে খাদ্য হজম কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে, যাক আমি আয়ুৰ্বেদত জঠৰগ্নি বুলি কওঁ। অৰ্থাৎ বিজ্ঞানৰ ভাষাত আমাৰ পাচনতন্ত্ৰত পাচক ৰসৰ ছিক্ৰেশ্যন আৰম্ভ হয়। সেইকাৰণে আমি সময়মতে আহাৰ খোৱাৰ অতি প্ৰয়োজন। এই পাচক ৰসে আমি খোৱা খাদ্য ভালদৰে হজম হোৱাত সহায় কৰে। কিন্তু যদি আমি খাদ্যৰ লগত সমানে পানী খাওঁ তেন্তে এই জঠৰ অগ্নি প্ৰশমিত হয় আৰু খাদ্য ঠিকমতে হজম নহয়। ফলত আমাৰ গেছ, বদহজম, পেট ফুলা ভাৱ, কনষ্টিপেশ্যন আদিৰ নিচিনা বিভিন্ন অসুবিধাৰ সৃষ্টি হয়।
সেইকাৰণে খাদ্য খাওঁতে কেতিয়াও পানী খাব নালাগে আৰু যদি পানী খায় তেন্তে একেবাৰে কম পৰিমাণে খাব লাগে। পানী সদায় খাদ্য খোৱাৰ 1 ঘণ্টাৰ আগত বা 1 ঘণ্টাৰ পিছতহে খাব লাগে। সাধাৰণতে গৰম দিনত আমি ফ্ৰিজৰ পৰা ঠাণ্ডা পানী আৰু গৰম দিনত গৰম পানী খাওঁ। বহুত ঠাণ্ডা পানী আৰু বহুত গৰম পানী খালে আমাৰ পাচনতন্ত্ৰৰ অপকাৰ হয়। সেইকাৰণে পানী সদায় নৰ্মেল টেম্পাৰেচাৰত খাব লাগে। আগৰ দিনত খোৱা পানী সদায় কলহত ৰাখিছিল। বৰ্তমানো গাঁওসমূহত বহুত মানুহে পানী কলহত ৰাখে। কলহত থোৱা পানীয়ে সদায় গৰম আৰু ঠাণ্ডাৰ সমতা বজাই ৰাখে। পানী কেতিয়াও থিয় হৈ আৰু খৰকৈ খাব নালাগে। পানী খৰকৈ আৰু থিয় হৈ খালে বহুত ধৰণৰ হেল্থ প্ৰব্লেম হ'ব পাৰে। বহুত খৰকৈ পানী খালে আমাৰ বডি ফ্লুইড ইমবেলেঞ্চ অথবা পাচনতন্ত্ৰৰ pH ইমবেলেঞ্চ হৈ পৰে, যাৰ ফলত আমাৰ দেহৰ মেটাবলিজিম ছিষ্টেমত বিৰূপ প্ৰভাৱ পৰাৰ লগতে দেহৰ অক্সিজেন লেভেলৰো তাৰতম্য ঘটে। ইয়াৰ উপৰিও খৰকৈ পানী খালে বা একেলগে বহুত পানী খালে আমাৰ কিডনিৰ ফাংচনত বিৰূপ প্ৰভাৱ পৰে। সেইকাৰণে পানী আৰামত বহি লাহে লাহে খাব লাগে আৰু এক নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে এগিলাচ দুগিলাচকৈ খাব লাগে। খালি এটা কথা সদায় মনত ৰাখিব লাগে যাতে দিনটোত খোৱা মুঠ পানীৰ পৰিমাণ কেতিয়াও 3 লিটাৰৰ কম নহয়। ৰাতিপুৱা শুই উঠাৰ পিছত সদায় 2-3 গিলাচ কুহুমীয়া গৰম পানী খাই দিনটোৰ আৰম্ভণি কৰক। ৰাতিপুৱা পানী খোৱাৰ এই নিয়ম বা প্ৰক্ৰিয়াটোক আয়ুৰ্বেদৰ ভাষাত উপচাপন বুলি কোৱা যায়। এই প্ৰক্ৰিয়াই আমাৰ দেহত থকা টক্সিনসমূহ দেহৰ পৰা উলিয়াই পঠিওৱাত আৰু আমাৰ ক্ষুদ্ৰান্ত আৰু বৃহদান্ত চফা কৰাত মেজিকৰ নিচিনা কাম কৰে। আমাৰ সৰহসংখ্যক লোকেই পানী খোৱাক লৈ গুৰুত্ব নিদিয়ে, কিন্তু আমাৰ দৈনন্দিন জীৱনত পানীয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গতিকে আহক আমি সকলোৱে দৈনন্দিন পৰ্যাপ্ত পৰিমাণৰ পানী খোৱাৰ অভ্যাস কৰোঁ আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰি সকলোৰে মাজত এক সজাগতাৰ সৃষ্টি কৰোঁ। এনেধৰণৰ বহুত সাধাৰণ কিন্তু আমাৰ দৈনন্দিন জীৱনৰ বাবে বহুত গুৰুত্বপূৰ্ণ স্বাস্থ্য বিষয়ক কথা জানিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰি আমাক উৎসাহিত কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।